নমস্কাৰ বন্ধু-বান্ধৱসকল, আজি এটা ঘৰুৱা ব্লগ আকৌ আৰম্ভ কৰিব খুজিছোঁ। আজি ঘৰুৱা ব্লগটো হৈছে খেতি পথাৰৰ কিছু কামৰ কাৰণে, তো কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখাই গৈ থাকিম। তো বৰ্তমান গৈ আছোঁ লগৰ ঘৰত। আমি প্ৰথম খেতি পথাৰত পানী মাৰিব লাগিব, যিহেতু লগৰ ঘৰত লগ ধৰিব গৈ আছোঁ। এইখন হৈছে আমাৰ গাঁৱৰ দোকান, এখন লগৰ দোকান হয়। এয়া মোৰ লগৰ ঘৰৰ লেচু গাছ। লেচুবোৰ ইমান পকা নাই, মাজে মাজে পকিছে, মাজে মাজে পকা নাই। তো এই পুখুৰীটোৰ পৰা এতিয়া আমি পানী উঠাম। পানী উঠাই কিনে আমি যিহেতু কঠীয়া পেলাব সময় হৈ গৈছে, তো কঠীয়া পেলাই ট্ৰেক্টৰ আহিব, ট্ৰেক্টৰ আহি হাল মাৰিব ধুনীয়াকৈ। বৰ্তমান মোৰ লগে এয়া মেচিন ফিটিং কৰি আছে। বৰ্তমান ইমান গৰম, থাকিব পৰা নাই একদম। কি হ'ব এইবাৰ ঠিক নাই, খেতি পথাৰ ভগৱান জানে আৰু। চাওক আকাশখন কেনেকুৱা হৈ আছে এইখিনিতে। আমাৰ ঘৰৰ পিছফালে এনেকৈ লাইটৰ পোষ্ট পুতিছিলে, কিন্তু 2বাৰ 3বাৰ তাঁৰ লগালে, এবাৰো তাঁৰবোৰ নাথাকে, চব চুৰি কৰি লৈ যায়। চাওকচোন ইমান তাঁৰ চুৰি কৰি লৈ গৈছে, কি হিচাপত লৈ যায় কোনেও গমেই নাপায়। ফাইনেলি আমাৰ মিছন ছাকচেছফুল হৈ গ'ল। এয়া পানী যাই আছে বৰ্তমান মোৰ পথাৰলৈকে। এয়া ডেলিভাৰী পাইপেৰে পানী লৈ যাই আছোঁ। ফাইনেলি ছাকচেছফুল, পথাৰত পানী দিয়া হৈ আছে। পথাৰ পূৰা শুকাই আছে, চাওকচোন একদম চাৰিওফালে শুকান শুকান। পথাৰত কাম কৰি থকাৰ কাৰণে বৌয়ে বটলত ধুনীয়াকৈ নেমু চৰ্বত বনাই আনি দিছে। তো নেমু চৰ্বত খাওঁ, অলপমান শক্তি আনি লওঁ। এয়া নেমু চৰ্বত। বৰ্তমান আমি এতিয়া চৰ্বত বনাই আছোঁ। হয় নেকি? এয়া নেমু কাটিছোঁ, চাওকচোন কি ধুনীয়া চৰ্বত বনাই আছোঁ। গুলিবৰ কাৰণে হেৰি নাই, ঘুটিবৰ কাৰণে বাঁহৰ লাঠি বনাই লৈছোঁ। আজি ৰাতিৰ খানা কাচকল আমি যোগাৰ কৰিছোঁ, এয়া লগৰ ঘৰৰ পৰা লৈ আহিছোঁ। ট্ৰেক্টৰ যিহেতু দিনত আহিব সময় নাপালে, তাৰ বাবে ৰাতি আহিছে 8টামান বজাত। আমি পথাৰত 8টা বজাত ৰাতি হাল মাৰিছোঁ। এয়া বৰ্তমান লগৰ ঘৰত কীৰ্তন হৈ আছে, কীৰ্তনত আহিছিলোঁ। এয়া কীৰ্তন হৈ আছে সকলোৱে। এয়া কীৰ্তনত আহি বৰ্তমান পুৰি তৰকাৰী খাই আছোঁ। এয়া মোৰ লগ নুমল, আৰু এয়া মোৰ সখী পুৰি খোৱাত ব্যস্ত, আৰু এয়া মই।